মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি থাকা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটি লাইক কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ' তোমালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ এইটো ভিডিঅ'ত আমি তোমালোকে দিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ওপৰত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, শেষলৈকে চাবা। ভিডিঅ'টো একেবাৰে স্কিপ নকৰিবা কাৰণ স্কিপ কৰিলে তোমালোকে ভিডিঅ'টো ভালদৰে বুজি নাপাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে ব'লা আমি ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম তোমালোকৰ ৰিজাল্ট কেতিয়া দিব আৰু তোমালোকে ৰিজাল্ট কেনেকৈ লাভ কৰিবা। সম্পূৰ্ণ এইটো ভিডিঅ'ত আলোচনা কৰিম কোনটো ৱেবছাইটত গ'লে তোমালোকে ৰিজাল্ট লাভ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, Hslc 2024 ৰিজাল্টৰ বাবে সেৱাই কোনো ধৰণৰ অফিচিয়েলি এনাউন্সমেণ্ট কৰা নাই। ডেট ঘোষণা কৰাৰ লগে লগে তোমালোকে এইটো চেনেলৰ যোগেদি লাভ কৰিবা। তোমালোকে এইটো চেনেলৰ লগত জড়িত হৈ থাকিবা। কিছুমান ফেক নিউজ ওলাই আছে ৰিজাল্টৰ ওপৰত। কোনোবাই কৈ আছে মে' মাহৰ প্ৰথম সপ্তাহত দিব, আকৌ কোনোবাই কৈ আছে লোকসভা নিৰ্বাচনৰ আগতেই ঘোষণা কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট, আকৌ কোনোবাই কৈ আছে বিহুৰ আগতেই ঘোষণা কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট। মই আকৌ এবাৰ কৈ দিছোঁ যে সেৱাই এইটো সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। কেতিয়া ৰিজাল্ট ঘোষণা কৰিব, তাৰ ৰিজাল্টৰ ডেট ঘোষণা কৰাৰ লগে লগে তোমালোকে এইটো চেনেলৰ যোগেদি তোমালোকে লাভ কৰিবা। কেতিয়া ৰিজাল্ট দিব তোমালোকে এইটো চেনেলৰ লগত থাকিবা